হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰো ভাল কাৰণেই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু মোৰ পিছফালৰ বেকগ্ৰাউণ্ডটো দেখি গম পাইছেই মই মানে বাৰীৰ মাজত আছোঁ আৰু কিনো কৰি আছোঁ, ভিডিঅ'টো চাই থাকিবচোন দেই। মোৰ পিছফালে দেখিছেনে দুজন মানুহ, ওচৰৰে মানে মামী আৰু মামা হয়। আমাৰ ঘৰত মানে আধি খেতি কৰিছে আৰু কিনো খেতি কৰিলে ওচৰৰ পৰা সকলোখিনি দেখাই দি আছোঁ ৰ'ব মই। পিছে মামা পূৰা ঘামি জামি অৱস্থা নাই, বহুত কষ্ট কৰে আৰু খেতিৰ কাৰণে কষ্ট কৰে যিহেতু, আৰু ঘৰতে বস্তুবিলাক ৰুই আৰু কিনি খাব নালাগে ন, সেইকাৰণে কষ্ট কৰা হয় আৰু কোদাল মাৰি আছে। যোৱাকালি গৰুৰেও হাল মাৰিলে, আজি এক চাচোন মানে মিঠা আলু কেনেকৈ ৰুইছে। এটা মাটি দিব লাগিব নেকি আৰু দি আছে ন মামাই? অঁ আৰু এজনী মামী মামাই কোদাল মাৰি দিছে আৰু মামীয়ে আলু দি গৈ আছে। আলু ৰাগ এয়া কেতিয়া হ'বগৈ খাবৰ কাৰণে? কি কয় মাঘ মাহত ন? মাঘ মাহত মিঠা আলু খাবলৈ লাগে। আৰু বাকী ইমানখিনিয়ে আছে মিঠা আলু ৰাগ। গোটেইখিনি মাটিত বাৰু মিঠা আলুৱে নলগায়, এইখিনি কম পৰিমাণৰ মাটিতে বহুতখিনি খেতি কৰিব পাৰি নিজৰ ঘৰত খাবৰ কাৰণে। ফাৰ্ষ্ট টাইমত কচু লগাইছিলে, কচু খাই মেলি শেষ হ'ল আৰু সেইখিনি মানে সচৰ কাৰণে থৈ দিছে অহা বছৰলৈকে। বাকী আৰু এইখিনিত মূলা পেলোৱাৰ কথা কৈ আছে। এয়া মানে চাওঁতে চাওঁতে আমাৰ মিঠা আলু ৰাগ লগোৱা হৈ গ'ল আৰু এতিয়া মামীহঁতেও ঘৰত যাব, ময়ো অকলে। আমাৰো মা নাই, একচুৱেলি মানে বাহঁতৰ ঘৰত ফুৰিবলৈ গুচি গৈছে আৰু অকলে থাকিব লাগিব। এজনী লগৰী আছে বাৰু, জেঠীৰ ছোৱালীজনী ঘৰতে। আমাৰ ঘৰত মানে কি ফুল ফুটি আছে এতিয়া বৰ্তমান মই দেখাই আছোঁ এতিয়া। আজি মানে এনেই টাইম পাছ হওক আৰু এইটো মই এনেই ঘৰত সন্ধিয়া আছোঁ কাৰণে বনাই আছোঁ। এইজোপা মানে হৈছে আমাৰ পদূলিৰ সন্মুখতে ফুলি থকা ৰঙা জবা ফুল। সদায় মানে মৰম লগাকৈ ধুনীয়াকৈ ফুলি থাকে, চাবলৈ মৰম লাগে। লগতে এইবোৰ হৈছে নয়নতৰা ফুল। আমাৰ মানে পদূলিটো দীঘলীয়া, এইবোৰ নিজে নিজে হৈ গৈছে ধুনীয়াকৈ। আৰু এইডাল মানে হৈছে, মই জনাত মানে পেপা ফুল বুলি কয় একচুৱেলি। হালধীয়া হালধীয়া ধুনীয়াকৈ ফুলে, বহুত ফুলে আৰু এটা চাং পাতি দিয়া হয়, বহুত ধুনীয়া দেখি। কিন্তু দেউতাই টাইম পোৱা নাই এইবোৰ কৰি থাকিবলৈকে। আৰু এইডালটো সকলোৱে চিনি পায়েই, বগা ফুল। এটা মানে দেখাইছোঁ ওচৰৰ পৰা দেই, মই বেছিকৈ ফুলি থকা নাই, ছিঙি থকা হয়ে সদায় ৰাতিপুৱা পূজা দিলে যে সন্মুখৰখিনি, সেইকাৰণে দেখাব পৰা নাই। আৰু বাকী বেলেগ ইয়াতে একো ফুল ফুলি থকা নাই। এডাল চামেলি ফুল নতুনকৈ হৈ আহিছে। এডাল হৈছে ডালিম গছ, ডালিম বহুত বেছি ভাল পাওঁ ডালিম গছ, আৰু দেউতাক সদায় কৈ থাকোঁ কাৰণে আনি দিছে। ডাঙৰে হৈ গ'ল, এডাল ৰুই দিছিলোঁ। আৰু এডাল সদায় মই মানে পূজা কৰি থকা ৰাতিপুৱা আমাৰ তুলসীজোপা। বাকী আৰু কি দেখাম, সকলোৰে এটা মানে নিৰ্দিষ্ট সময়লৈকে নিৰ্দিষ্ট সময় থাকে। মোৰ মানে বেয়া লাগিছে, কেইজোপা ফুল কেইদিনমান আগত ইমান ধুনীয়া হৈ আছিলে আৰু এতিয়া তেওঁৰো এটা নিৰ্দিষ্ট সময় পাৰ হৈ গ'ল। ফুলজোপা গোটেই লেৰেলি গৈছে আৰু এইজোপা এতিয়া ধুনীয়াকৈ ফুলি আছে। কিমান দিনলৈ থাকে নাজানো আৰু দেই। আৰু বাকী যিয়ে নহওক, মোৰ মানে সদায় একেলগে থকা লগৰ এজনী নাই, মা মানে ঘৰত নাই, বাহঁতৰ ঘৰত ফুৰিবলৈ গৈছে, কৈছোঁৱেই বাৰু আগতে। আৰু মোৰো ইমান ভাল লাগি থকা নাই, সেইকাৰণে কেমেৰাটো লৈ এনেই ভিডিঅ' কৰি ফুৰিছিলোঁ। আৰু এতিয়া ভিডিঅ'টো ইয়াতে সামৰিব লৈছোঁ, কিছুমান কাম আছে কৰিব লাগিব আৰু সকলোখিনি দেখাই থকা সম্ভৱো নহয়।
নেক্সট ভিডিঅ' লগ পাই আছোঁ।